নমস্কাৰ আৰাধনাবাৰ কিচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি ভিডিঅ'টো মই ৰেচিপি দিয়া নাই। আজি দিনৰ ভাত বনাইছোঁ, মানে আজি পথাৰৰ নভুই ৰুইছে, তাৰ কাৰণে মই ভাত বনাইছোঁ। এয়া ভাত প্ৰেছাৰত দেখিছে, এয়া এভাগ প্ৰথম বহাই লৈছোঁ আৰু এটা ডাঙৰ চচত এয়া কাঢ়ি লৈছোঁ। পথাৰত আজি 13জনমান আছে ভাত খোৱা মানুহ। এয়া গৰম গৰম ভাত চচলৈ কাঢ়িছোঁ। এয়া ভাত এভাগ বনালোঁ আৰু বনাব লাগিব, মানে সৰহ মানুহ, সেইকাৰণে গেছত বনোৱা, প্ৰেছাৰত দিছোঁ, ডাঙৰ প্ৰেছাৰত। ইয়াৰ আধা বনালোঁ আৰু আধা বনাব লাগিব। ভাতৰ এইখিনি দেখুৱালোঁ। এতিয়া দাইলৰ দেখুৱাম। এয়া কেৰাহী লৈছোঁ। আজি কেৰাহীখন বেলেগ, লোহাৰ কেৰাহী এখন লৈছোঁ, ডাঙৰ, সৰহ মানুহ কাৰণে। এতিয়া মই দাইলত তেল দিবলৈ লৈছোঁ। মচুৰ দাইল বনাইছোঁ, টেঙা দি বনাম। এতিয়া প্ৰথমে মিঠাতেল দিছোঁ ইয়াত তেল মাৰিবলৈ। তেলত মই মেথি গুটি দিম। মেথি গুটিৰ গোন্ধটো ভাল লাগে। আৰু তেলত ঢেকীয়া কেইটামান দি দিম। আৰু মাছ পাম বুলি ভাবিছিলোঁ, লকডাউন, তাতে মাছ নাপালোঁ। মাছ পোৱা হ'লে আৰু দাইলখন ভাল হ'লহেঁতেন। এতিয়া নাই যেতিয়া আৰু এনেই বনাইছোঁ, উপায় নাই। এতিয়া মই ইয়াত তেল পকিলে, এয়া মেথি গুটি গোন্ধটো ওলাইছে ধুনীয়া। এতিয়া মই ইয়াতে কেইটামান ঢেকীয়া মিহিকৈ কাটি থৈছিলোঁ, কোমল কোমল, আমাৰ বাৰীৰ ওচৰতে গজে, প্ৰায় মানুহে নিয়ে। কেইটামান বুটলি আনিছিলোঁ কোমল চাই, এয়া ইয়াৰ দি দিছোঁ। মেথি গুটি গোন্ধ ওলাইছে, কোমল চাই ঢেকীয়া কেইটামান মিহিকৈ কাটি তেলত দি দিলোঁ। ঢেকীয়াকেইডাল অকণমান ভাজি লৈছোঁ, নহ'বা বিজল ভাৱটো থাকিব। এয়া ঢেকীয়াকেইডাল অকণমান ভাজি ল'লোঁ, বিজল ভাৱটো আঁতৰাই। ঢেকীয়া বেছি দিব নালাগে, অকণমান দিলেই হ'ল, দাইলতকৈ কমাই দিব লাগে অকণমান। এতিয়া মই দাইলৰ তেলখিনি মাৰিছোঁ, দাইলখিনি দি দিছোঁ ইয়াত। আৰু অকণমান উতল আহিলে অকণমান গোল নেমু চেপি দিম। গোল নেমু দিবলৈ লৈছোঁ দাইলত, আৰু উলিয়াই লৈছোঁ ৰসটো। এতিয়া নমোৱাৰ আগে আগে গোল নেমু ৰসখিনি দি দিম, গোন্ধটো ভাল আহিব আৰু গৰমত টেঙা খাই ভাল লাগিব। দাইলখিনি উতলিছে, মই গেছটো অফ কৰি দিছোঁ আৰু এয়া নেমু ৰসখিনি দি দিছোঁ ইয়াত। এয়া দাইলখিনি বহুতেই ভাল হৈছে কালাৰটো। এতিয়া এইখিনি মই পথাৰলৈ নিবলৈ ডাঙৰ জগ এটাত কাঢ়িছোঁ। এয়া দাইলখিনি লৈছোঁ কাঢ়িবলৈ। এয়া মাংস লৈছোঁ বনাবলৈ। হাঁহ অনা কথা আছিলে, হাঁহটো এতিয়া বন্ধৰ কাৰণে পাবলৈও দিগদাৰ, মাৰিবলৈও দিগদাৰ হ'ল। মানুহ নাই, মানে চব পথাৰত লাগি আছে, সেইকাৰণে ব্ৰইলাৰকে আনিলে। এয়া মাংস বনাবলৈ লৈছোঁ। পিঁয়াজ মাংসৰ লগত একেলগে কাটি ল'লোঁ, আৰু ইয়াত নহৰু বাটি লৈছিলোঁ, এইখিনি ইয়াত লৈ লৈছোঁ। এতিয়া ইয়াত মাংসত হালধি দিছোঁ জোখমতে। এয়া হালধি দিলোঁ। এতিয়া ইয়াত মছলা দিছোঁ, MDSৰ এইটো কিটচেন কিং মছলা, আৰু জিৰা দিম গুড়ি, জিৰা পাউডাৰ দিছোঁ। এইখিনি ভালছে মিক্স কৰি ল'লোঁ। এতিয়া মাংসখিনি বনাবলৈ এখন কেৰাহী ডাঙৰ লৈছোঁ, এখন লোহাৰ। ইয়াত এতিয়া 2 কেজিমান লৈছোঁ মাংস বনাবলৈ। তেলখিনি গৰম হৈছে, ইয়াত মই তেল আৰু অলপ দি দিছোঁ। মাংস লৈছোঁ, এইখিনি ভালছে লৰাই ল'ম। মাংসত অলপ কালাৰটো আহিবৰ কাৰণে আৰু জ্বলাও হ'ব, অলপ জলকীয়া গুড়ি দিছোঁ। এতিয়া ইয়াত আলু দি দিছোঁ, আৰু এইটো এটা কোমোৰা, যিটো বালিয়া নিচিনা, মানে টেঙাটো নহয়, কোমোৰা কেইটুকুৰামান ইয়াত দি দিছোঁ। হাঁহ খাম বুলি আনি থোৱা আছিলে, এতিয়া হাঁহ নাপালে আৰু ব্ৰইলাৰৰ লগতে দি দিছোঁ কেইটুকুৰামান। এয়া মাংসত চব দি হৈ গৈছেগৈ। এতিয়া মই জোখমতে নিমখ দিছোঁ ইয়াত। এতিয়া ইয়াত ঢাকি দিছোঁ ভালকৈ লৰাই।
নিয়া মাংস মানে নভুই ৰোৱা তালে নিবলগীয়া মাংসখিনি বনাই হৈ গ'ল মই দেখুৱাই আছিলোঁ এয়া পানী ইমান জোখত দি ল'লোঁ এতিয়া মই ইয়াৰ চচপেনত কাঢ়ি লৈছোঁ এতিয়া পথাৰত দিবলৈ ওলাইছোঁ এয়া আমি গাড়ীত আহি আছোঁ ভাত দিবলৈ খেতি ফাৰ্মৰ ফালে 1.5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা এতিয়া দুপৰীয়া ভাত দিবলৈ আহিছোঁ এতিয়া গাড়ীৰ পৰা নামিলোঁ এয়া আহি গছজোপা ওলাই আছে তাত আমাৰ খেতি মাটি সেইখিনি ৰুই আছে তাত ভাত দিবলৈ তাকে নামিছোঁ পানীও আছে পূৰা আজি যাব পাৰোঁনে নোৱাৰোঁ চাইছোঁ এয়া আমি পথাৰ আহি পালোহি এয়া ৰোৱনী এয়া ভাত ভাগ কৰিছে খাবলৈ লৈছে এয়া ভাত এয়া মাংস ভাগ কৰিছে ভাত বাঢ়িলে এতিয়া ভাতখিনি খাই ল'ব তাৰপিছত ৰোৱাখিনি দেখুৱাম আমি আহোঁতে বোকা অলপ পথাৰত পালোঁ জোক নাই বাৰু জোকলেহে ভয় লাগে বোকাটো ভালেই লাগিলে বাৰু খচি পেলাই এতিয়া এয়া ভাত বাঢ়িছে ভাত দিবলৈ লৈছে এয়া ভাত আনিছে খাবলৈ লৈছে ভাত আনিছে আমি খাম এতিয়া ভাত বাঢ়ি আছে ৰবা কেইভাগ লাগিব হেৰি ভাত নিজে যে লৈ যাব নহয় তাৰপৰা দি দিয়কচোন ককাই মোক মই খাই আছোঁ ভাত এয়া ককাই আমাৰ ঘৰ আৰু উত্তম এয়া ঘৰৰে আৰু তিনিওজন মনুক চবে চিনি পায় মনু ঘৰৰে উত্তমো ঘৰৰে এয়া ককাই আমাৰ ঘৰৰ ককাই এয়া উত্তমো ঘৰৰে আৰু মনু ভাত খাইছে এয়া খেতিত লাগি আছে আৰু ৰোৱনী ভাত খাই আছে এয়া ভাত বাঢ়িলে আৰু এতিয়া খাই আছে এয়া লৈ লৈ এইফালে তোমাৰ নামটো কি কৃষ্ণা গগৈ অঁ কৃষ্ণা গগৈ এয়া খাই আছে এওঁ ৰুইছে এইফালে খাই আছে মাংস কেনেকুৱা দাইল ধুনীয়া টেষ্টি হৈছে এয়া মাটি ৰুই আছে আমাৰ মাটি খেতি মাটি এয়া ৰুই আছে মই অকণমান চেষ্টা কৰিছোঁ ৰুবলৈ এয়া কঠীয়া লৈছোঁ হাতত এয়া ৰুবলৈ লৈছোঁ বোকা খচি পেলাই ভালেই লাগিছে বাৰু ঘৰত সোমাই আমনি লাগিছে আৰু কি কৰিম হৈছেনে বাৰু ঠিক আছে ভিডিঅ'টো কৰিবলৈ দিগদাৰ হৈছে এয়া মই লগতে ৰুই চাইছোঁ পাওঁ নেকি কেইগোচমান দি চাইছোঁ হৈছে নাই চোৱা মই নাজানো আহিলোঁ পথাৰৰ পৰা ভাগৰ লাগিলে খোজকাঢ়ি ঘামি গৈছোঁ বোকা পুৰা খচি আলিত আহি থাকোঁতে ৰ'দত বহুত ৰ'দ দিছে ঘামি গ'লোঁ ভাগৰো লাগিছে আৰু অকণমান ভাল লাগিলে গৈ ঘৰৰ ভিতৰতে সোমাই আছিল আপোনালোকে ভিডিঅ'টো চাব ভাল পাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আৰাধনা বৰা কিটচেনক ছাবস্ক্ৰাইব কৰিব আজিলৈ আহক নমস্কাৰ